প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোকৰ আন এটি পাঠ অৰণ্য যাত্ৰা। এই অৰণ্য যাত্ৰা পাঠটিলৈ মই উপস্থিত হৈছোঁহি। ইয়াৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ মই তোমালোকৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আৰু অতিৰিক্ত প্ৰশ্ন কিছুমানৰ উত্তৰ দিম। চমুকৈ উত্তৰ দিয়া। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে? পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? উত্তৰটো: বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাব ধূলি মচা, ঘৰ সৰা, নিজৰ কাপোৰ কানি জাপি থোৱা আদি কামবোৰ ছোৱালীৰ বুলি পাহিক কৈছিল। লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰ আছিল। 1899 চনত, এইখিনি তোমালোকে নিলিখিলেও হ'ব, কোন আছিল বুলি ক'লে এইটো লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰ আছিল বুলি লিখিলেও হ'ব। নেক্সট প্ৰশ্নটো: ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াক প্ৰত্যুত্তৰত পাহিক কি বুলি বুজনি দিছিল? উত্তৰ: ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক ল'ৰা ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে বুলি সুধিছিল। তাই পঢ়া শুনা কৰাৰ উপৰিও মাককো কামত সহায় কৰি দিয়ে, কিন্তু তাইৰ ককায়েকে নিজৰ কামবোৰ নকৰে আৰু মাককো সহায় নকৰে। সেয়েহে পাহিয়ে ল'ৰাই নিজৰ কামবোৰ নিজে কৰিব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি বুলি সুধিছিল। ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে তেওঁ ল'ৰাই হওক বা ছোৱালীয়ে হওক দুয়োকে বয়স অনুযায়ী কামবোৰ শিকাই গৈছে। ল'ৰাই হওক বা ছোৱালীয়ে হওক যিমানেই পঢ়া শুনা নকৰক বা পিছলৈ চাকৰি বা ব্যৱসায় নকৰক, নিজৰ কামখিনি নিজে কৰিবলৈ শিকিবই লাগিব। নিজৰ কামবোৰ কৰিবলৈ নিশিকিলে সময়ত ঠগন খাব লাগিব। নেক্সট প্ৰশ্নটো: প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? প্ৰতিজোপা গছৰ ৰং ভিন ভিন, পাতৰ আকাৰ ভিন ভিন, তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন ভিন গছ যদিও ওচৰা ওচৰিকৈ মিলা প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে থকা নেমু গছজোপাই নেমুৰ কাঁইটেৰে কলজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানেই মানি চলে, এইবোৰ পাহিক আকৃষ্ট কৰে। এই প্ৰশ্নটো তোমালোকে উত্তৰটো মনত ৰাখিবা। আমাৰ নেক্সটটো হৈছে: কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? এইটো মনত ৰাখিবা দেই। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দিছিল যে তেওঁলোকে যাতে শিক্ষকৰ লগ নেৰে, শিক্ষকৰ কথামতেই যাতে চলে। মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিছিল। অৰণ্যৰ পৰা যাতে বহু কথা শিকি আহে তাৰো উপদেশ দিছিল। নেক্সট প্ৰশ্নটো: কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা। কাজিৰঙা অভয়াৰণ্যলৈ গৈ থকা অৱস্থাতে বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজত পৰা নেতা নেত্ৰী পাতি দিছিল, অৰ্থাৎ লিডাৰ বনাই দিছিল। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হৈছিল বাছৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ মন কৰিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটলসমূহ বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাওক। সি যুক্তি দি ক'লে যে সিহঁত যিহেতু ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিব আৰু অসুবিধাবোৰ চাব পাৰিব। সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা মহাশয়ৰ খং উঠিলে আৰু তেখেতে উক্ত কথাষাৰ সৌৰভ আৰু আফতাবক বুজাব বিচাৰিছে যে ল'ৰা আৰু ছোৱালী সকলো সমান, ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাইও কৰিব পাৰিব। নেক্সট প্ৰশ্নটো হৈছে: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিলে? এতিয়া আমি উত্তৰটো লিখিব লাগিব। বিদ্যালয়ৰ সকলো কাজিৰঙা গৈ পোৱাৰ পাছতে সকলোকে জিৰণি ল'বলৈ ক'লে।
কিন্তু পল সৌৰভ আৰু আফতাবে আনে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ। বিলত থকা এখন নাও দেখি তাতে উঠিলগৈ। নাওখনত সিহঁতে বঠা মাৰি আগুৱাই গ'ল। কিছু দূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল। ইফালে নাওখনত পানী সোমাবলৈ ধৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখনত ফুটা আছিলে। এবাৰত নাওখন বেঁকা হৈ গ'ল আৰু পানীত পৰিল। তেনেতে বিলত মাছ মাৰি থকা কেইজনীমান ছোৱালীয়ে সিহঁতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাত বিলত জঁপিয়াই পৰিলে আৰু জুলুকা-জুলুকে পানী খাই ডুবিবলৈ ধৰা পলক টানি নি পাৰত উঠালেগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত উঠি বঠা পাই বহু কষ্টেৰে নাওখন পাৰত লগাব খোজোতে নাওখন কাটি হৈ পৰিল। এইবাৰ পানীত আফতাব আৰু সৌৰভো পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিল বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে। আমাৰ নেক্সট প্ৰশ্নটো, শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শন কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল? বহলাই লিখা। এতিয়া আমি লিখিম। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শন কাৰ্যসূচী বাতিল কৰিব খুজিছিল কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তিনিজন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ, যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালী আহি সিহঁতক পানীৰ পৰা উঠাই আনিলে। ছাত্ৰ-ছাত্ৰীৰ দলটো লৈ ফুৰিবলৈ হ'লে কেৱল শিক্ষক-শিক্ষয়িত্ৰীসকলেই দায়িত্বশীল হ'লেই নহ'ব। ছাত্ৰ-ছাত্ৰীসকল নিজেও শিক্ষকৰ বাধ্য তথা দায়িত্বশীল হ'ব লাগিব। সেয়েহে তেওঁলোকে অৰণ্য যাত্ৰাৰ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লৈছিল। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে কাৰো মুখত মাতবোল নোহোৱা হ'ল। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই ক'লে যে কেইজনমান ছাত্ৰ-ছাত্ৰীৰ কাৰণে সকলোৱে বঞ্চিত হোৱাটো উচিত নহয়। যি কেইজনে দোষ কৰিছে তেওঁলোকক শাস্তি দিব লাগে। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও থিয় হৈ সিহঁতৰ যে দোষ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে আনে অৰণ্য দৰ্শনৰ পৰা বঞ্চিত হোৱাটো নিবিচাৰিলে। শেষত শিক্ষক-শিক্ষয়িত্ৰীসকলে পল, সৌৰভ আৰু আফতাবক ক্ষমা কৰি সকলোকে অৰণ্য দৰ্শনৰ বাবে নিবলৈ মান্তি হ'ল। নেক্সট প্ৰশ্ন, মহিচন্দ্ৰ মিৰি কোন? এইটো মনত ৰাখিবা দেই। কাজিৰঙাক কিয় বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? মহিচন্দ্ৰ মিৰি হৈছে কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথমজন ব্যক্তি। তেওঁ কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত তেওঁ প্ৰথম জনালে। নিগনা চিকাৰী কোন? এইটো চাবা, এইটো শ্বৰ্ট কুৱেশ্যনত আহে। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা। তেওঁৱে প্ৰথমে লেডী কাৰ্জনক গড় দেখুৱাইছিল। নেক্সট প্ৰশ্ন, কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিলে? কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে বহুতো শিক্ষা লাভ কৰিলে। সেইবোৰ আমি এনেদৰে উল্লেখ কৰিব পাৰোঁ। গছ, বন, জীৱ-জন্তু মানুহৰ বন্ধু। মানুহে গছ নহ'লে জীয়াই থাকিব নোৱাৰে। 2. ল'ৰা-ছোৱালী সকলো ক্ষেত্ৰতে সমান। 3. নিজৰ কাম নিজেই কৰিব লাগে। আনে কৰিব বুলি আশা কৰি বহি থাকিব নালাগে। নেক্সট, দলীয় কামবোৰত সদায় শৃংখলা মাৰি চলিব লাগে। অৰ্থাৎ যেতিয়া আমি কোনো এটা গ্ৰুপত থাকোঁ তেতিয়া আমি নিয়মমতে কাম কৰিব লাগে। বাক্য ৰচনা কৰা। ককাই ভনী। ককাই ভনীৰ মাজত সদায় আন্তৰিকতা থাকে। টুলুং ভুতুং। সৰু নাওবোৰে বেছিকৈ টুলুং ভুতুং কৰে। চিঞৰ বাখৰ। ল'ৰা-ছোৱালীবোৰে খেলপথাৰত বৰ চিঞৰ বাখৰ কৰিছে। মানুহ দুনু। মানুহ দুনু নথকা ৰাস্তাত ৰাতি যাবলৈ অলপ ভয় লাগে। তিতিবুৰি। বৰষুণ জাকত সিহঁত তিতিবুৰি ঘৰ পালেহি। মূৰ্ধন্য ন হোৱাৰ কাৰণ দৰ্শোৱা। অৰণ্য ৰৰ পিছত থকা
ব্যৱধাৰটোক স্বৰবৰ্ণ থকাৰ বাবে মূৰ্ধন্য ন হৈছে অৰ্পণ ৰৰ পিছত থকা ব্যৱধায়ক হিচাপে অ আৰু স্বৰবৰ্ণ অ থকাৰ বাবে পিছত মূৰ্ধন্য ন হৈছে থৰ লগত যুক্ত হোৱাৰ কাৰণে মূৰ্ধন্য ন হৈছে উৰণি ৰৰ পাছৰ ব্যৱধায়ক হিচাপে অ থকাৰ বাবে পিছত মূৰ্ধন্য ন হৈছে পুৰণি ৰৰ পিছৰ ব্যৱধায়ক থকা অ থকাৰ বাবে মূৰ্ধন্য ন হৈছে আড়ম্বৰপূৰ্ণ ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য নলৈ পৰিৱৰ্তন হৈছে ইমানেই আছিল তোমালোকৰ এই পাঠটিৰ প্ৰশ্নসমূহৰ উত্তৰ আজিলৈ মই এই ভিডিঅ'টো ইমানতে সামৰিছোঁ তোমালোকক পুনৰ লগ পাম ধন্যবাদ